বেক টু মাই চেনেল। আপোনালোকক মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু ভিডিঅ'টো শেষলৈকে চাব আকৌ দেই, তেতিয়াহে মোৰ নতুন নতুন ভিডিঅ' বনাই পেলাই আপোনালোকৰ ওচৰত আগবঢ়াবলৈ পাৰিম। মাছ উলিয়াই আছে জালৰ পৰা। পৰিৱেশটো কিমান ভাল লাগে ন? কালি যদি গধূলি মাৰে আকৌ 5 কেজি মান লৈ ল'ম, গম পালা নাই? লৈ লৈ শুকুৱাই দিম। নহ'লে মাছ এনে জালখন দাঙিবই নোৱাৰে, একদম মানে কিবা এটা আছিল সেইকাৰণে ইমান হ'ব এতিয়া হ'ব এই মই হ'ব দুটা নিদিম বাৰু। জোৱাৰ মাছ বুলি বুটু কৈ দিবি। আমি মাছ লৈ গৈ আছো নদীৰ পৰা। গৈছো এতিয়া মাছ আনিলেও আপোনালোকক দেখাইছো। লাচিং মাছ হাতখন ভৰাই দিব শুনিছে নাই? এজেগাত থোৱা মাছটো চব একেৰাগী আৰু চব একেৰাগী মাছ। কালি ৰ'দত দি দিলে হৈ যাব, আজি আৰু বাচি মেলি ফ্ৰিজত থৈ দিম। বেচিলে এইটো এতিয়া কিমানকৈ যাব? 200 যাব নে কেজি? ডাঙৰ নাই এটা চব একেৰাগী মাছ হয় আৰু মানে ইয়াত চব এটা চাইজৰে মাছ। এইকেইটা মাছ লাচিং মাছ এটা দেখি নাপায়, লাচিং নাই পোৱা দেখি এটা। লাচিং মাছ নাই দেখা। আৰু মাছৰ যে পানী বেছি হোৱা নাই কেলে মানে তাৰপৰা আৰু এয়া মাছ এটা গামলাত থৈছো। এয়া শুকুৱাই ইমান গৰম পৰিছে, আৰু গৰম পৰিছে যদিও উপায় নাই আৰু মাছ এতিয়া যিহেতু আনিছোৱে আৰু এই গৰমৰ মাজতে আৰু এতিয়া এয়া মাছ চাওক, মাছ বাচি আছো আৰু এয়া মাছ বাচিয়ে আছো দেখিছেনে? আৰু এতিয়া এতিয়াতো গধূলিয়ে হ'ল আৰু মাছ বাচি পেলিতো শুকুৱাব নোৱাৰোঁ, সেইটো কাৰণে এতিয়া মাছ বাচি মেলি ধুই মেলি ধুনীয়াকৈ ফ্ৰিজত থৈ দিম আৰু ৰাতিপুৱালৈ ৰ'দ দিলে আৰু ধুনীয়াকৈ শুকাই যাব আৰু শুকুৱাই দিম। আপোনালোকক শুকুওৱা ভিডিঅ' দি আছোঁ। আজি ৰাতিপুৱা শুই উঠিয়ে দেখিছেনে চাহ খায়ে আৰু ৰৈ থকা নাই, মাছ শুকাবলৈ ওপৰলৈ যাওঁ বুলি চৰ্তৰ ওপৰলৈ। আৰু দেখিছেনে হাত নিমখ হালধি পূৰা মাছ মানে সানি পেলাই ৰ'দত দিছোঁ যে, তেতিয়া নিমখ হালধি সানি হেনো ৰ'দত দিলে বোলে পটককৈ শুকায়, আৰু সেয়াই মই নিমখ হালধি সানি মায়ে এটা এটাকৈ মানে টিঙৰ ওপৰত দি আছে আৰু মই যিমান চালনীত আৰু বা ডলাত দিব লাগে মই দি পেলি আহিলোঁ। আৰু এতিয়া আমাৰ আবাহঁতো ঘৰত নাছিলে, তেওঁলোকৰ বেপাৰৰ লাইনত গৈছে আৰু তেওঁলোক আহি পাবহি, সেইটো কাৰণে মই আহি বোলো ৰাতিপুৱা সোনকালে কাম বনবোৰ কৰি লওঁ। ঠিক আছে, বাই বাই। এতিয়া চৰ্তৰ ওপৰলৈ উঠি আহি আছোঁ
যিহেতুকে মাছ দি থৈছোঁ ইয়াত আৰু ইমান যে ৰ'দ চৰ্তৰ ওপৰত উঠিবলৈ মন যোৱা নাই কিন্তু উপায় নাই মাছ শুকুৱাইছে যিহেতু দেখিছে এয়া মাছ দেখিছেনে মাছ পুৰা ধুনীয়া শুকাই গৈছে আৰু এখন টিঙত দি থৈছোঁ চৰ্তৰ ওপৰতে তোমালোকে খাইছোঁ এয়া দেখিছেনে মই একোৱেই ৰ'দত দেখা পোৱা নাই এয়া দেখিছেনে পুৰা মাছ ধুনীয়াকৈ শুকাই গৈছে খাবলৈ কিন্তু যিমান ভাল লাগে শুকান মাছ তেনেকৈ কিন্তু কষ্ট আছে দেই কালি গধূলিৰ পৰা লাগিছোঁ আজি আমি পুৰা দিনটোৱে ক'ব গ'লে এতিয়া 12:30 বাজিছে আৰু আকৌ চৰ্তৰ ওপৰত ইমান ৰ'দত মই উঠি আহিছোঁ একদম বেছি দেৰি ৰ'দত থাকিলেও জানেই নহয় একদম মাথা চাথা বিষাই যায় আগবেলা ৰাতিপুৱা সময়ত মানে মেলোঁতে একদম যিমান দেৰি ৰ'দত মানে থাকিলেও একদম পূৰা মাথা বিষ উঠি গ'ল এতিয়া বোলো যাওঁচোন মাছকেইটা চাই আহোঁ আমি বছৰেকত তেনেকৈ এবাৰ মাছ শুকুৱাই আৰু ভালো লাগে দিয়কচোন আৰু মাছ শুকুৱাতকৈ বাছি বেছি ভাল লাগে মোৰ এয়া মাছ চাওকচোন অকল এয়া মাছ পুৰা ধুনীয়াকৈ শুকাই গৈছে টিঙত মাছবোৰ দি আছোঁ ইমান ধুনীয়া লাগিছে চাওক আকৌ মাজলৈ আহিছোঁ আৰু সম্পূৰ্ণকৈ হোৱাৰ পিছত আপোনালোকক মাছখিনি দেখাম এয়া মাছ দেখিছেনে একেবাৰে শুকাই কৰকৰীয়া দি গ'ল মাছ শুকাই ৰেডি আৰু এয়া এতিয়া টেমাত ভৰাব লৈছোঁ আৰু আজি আমি গৈছিলোঁ নদীলৈ আৰু নদীত এইকেইদিন জালুৱাই খুব মাছ ধৰিছে কাৰণ পানীও শুকাইছে আৰু জালুৱাই যিহেতু মাছ ধৰিবই আৰু আমাৰ ঘৰৰ কাষতে নদীখন আছে আৰু মাছ মানে খুব মাছ যেতিয়া মানে মাছ পানী শুকাবলৈ ধৰে মাছ খুব উঠে আৰু মানে খুব হাৰি আছে আজি গৈছিলোঁ আমি নদীৰ কাষলৈ মাছ আনিবৰ কাৰণে আৰু আপোনালোকৰ ভিডিঅ'টো মাছৰ ভিডিঅ'টো আপোনালোকে দেখিলে আৰু ভিডিঅ'টো শেষত যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু এনেকুৱা ধৰণৰ মাছ আৰু বেলেগ ধৰণৰো মাছ বা এনেকুৱা ধৰণৰো মাছ আমাৰ নদীত খুব ওলায় আৰু মোৰ ভিডিঅ'ত দেখিয়ে থাকিব সেয়া আৰু তাকে ক'লোঁ মই বাই বাই